চোৱা আজি আমি প্ৰথমটো চেপ্টাৰেৰে আৰম্ভ কৰিবলৈ ওলাইছো চেপ্টাৰটোৰ নাম প্ৰত্যেককে গম পাই আছা কিতাপখনতো পাইছা কি বুলি আছিল পৰিচালনাৰ প্ৰকৃতি আৰু তাৰ গুৰুত্ব নেচাৰ এণ্ড সিগনিফিকেন্স অফ মেনেজমেন্ট এই চেপ্টাৰটোৰ পৰা আমাৰ সিলেবাস মতে 6 নম্বৰীয়া প্ৰশ্ন আহিব এটাই নহব পাৰে হয়তো আমাক দুটা তিনিটা কোৱেশ্চনৰ মিলাই বুট নম্বৰ 6 দিয়াৰ ব্যৱস্থা আছে এইটো চেপ্টাৰত সিলেবাস মতে আৰু হেয়া হোক বাৰু পৰীক্ষাৰ কথাটো পিছলৈ আলোচনা কৰিম আগতে আমি চেপ্টাৰটো আৰম্ভ কৰি লওঁ আমাক পৰিচালনাৰ প্ৰকৃতি আৰু তাৰ গুৰুত্ব বা প্ৰয়োজনীয়তাৰ কথাবিলাক বুজাবলৈ যত্ন কৰা হৈছে কিন্তু সেইটো জনাৰ আগতে আমি জানি ল'ব লাগিব পৰিচালনা মানেনো কি পৰিচালনাৰ সংজ্ঞা বিভিন্ন সময়ত বিভিন্নজন পণ্ডিতে বেলেগ বেলেগ কৈ দিছে কিন্তু কথাটো হ'ল পৰিচালনা এক এনে ধাৰণা যিটো ধাৰণাৰ বাবে আসলতে আমি বেলেগ কোনো লিখকৰ বা বেলেগ কোনো অৰ্থৰত সংজ্ঞাৰ আৱশ্যকতা অনুভৱ কৰো কেৱল তাক প্ৰকাশ কৰিবৰ বাবে নিজে বুজিবৰ বাবে পৰিচালনাৰ ধাৰণাটো আমি নিজে উপলব্ধিৰ জৰিয়তে শিকিব পাৰো সাধাৰণ এজন ব্যক্তিৰ বাবে পৰিচালনা কি হ'ব কেনেকুৱা কাক হ'ব যদি কোনো এটা কাৰ্য নিয়াৰিকৈ সুচাৰুৰূপে চলাই নিয়ে এজন ব্যক্তিয়ে তেন্তে সেই কাৰ্যখিনিকে কি বুলি কোৱা হ'ব পৰিচালনা বুলি কোৱা হ'ব গতিকে পৰিচালনা আসলতে কোনো এটা নিৰ্দিষ্ট কাৰ্যক নুবুজায় কি হৈছে কিছুমান কাৰ্যৰ এক প্ৰক্ৰিয়া তাকে আমি কি বুলি কওঁ পৰিচালনা বুলি কওঁ এতিয়া যদি মই তোমাক বুজাবলৈ উদাহৰণ এটা দিওঁ আমাৰ ঘৰত আমি প্ৰায়ে আমাৰ মাক দেখি থাকো তেওঁ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ঘৰখনৰ বিভিন্ন প্ৰয়োজনীয় কামসমূহক এটাৰ পিছত এটাকৈ নিয়াৰিকৈ চলাই গৈ থাকে পৰিয়ালটোৰ পৰিচালনাৰ বাবে দিনটোৰ অন্তত আমাৰ যিমানবোৰ যাৱতীয় কাম আছিল তেওঁ জানে কেতিয়া ৰান্ধিব লাগিব কেতিয়া সাফা কৰিব লাগিব কেতিয়া তোমাৰ কাপোৰবোৰ ধুই ৰাখিব লাগিব সেই আটাইবোৰ কাম তেওঁ নিৰ্দিষ্ট সময়ত যথাযথভাৱে কৰি ৰাখিছে সেইখিনি হ'ল মাৰ পৰিচালনা ঠিক একেদৰে পৰিয়ালৰ মুৰব্বী এজনে আমাৰ ক্ষেত্ৰত আমাৰ দেউতাই পৰিয়ালটোৰ প্ৰয়োজনীয়তাবোৰ পূৰণ কৰিবৰ কাৰণে অৰ্থ সংগ্ৰহ কৰে টকা পইচা উপাৰ্জন কৰে তাক কেনেকৈ ক'ত খৰচ কৰিব লাগিব কিমানকৈনো খৰচ কৰিব কিমানখিনি ভৱিষ্যতৰ বাবে সাঁচি ৰাখিব এই আটাইবোৰৰ বাবে তেওঁ আকৌ কিছু পৰিচালনাৰে অংশ তেওঁ আগবঢ়ায় ঠিক তেনেকে আমিও আমাৰ দৈনন্দিন জীৱনটোত ৰাতিপুৱা কেতিয়া উঠিম কেতিয়া আমি স্কুললৈ আহিম কেতিয়া আমি আকৌ উভতি যাম কোনখিনি সময়ত কোনবোৰ কাম কৰিম এইবোৰেৰে আমাৰ দৈনন্দিন জীৱনটো সুচাৰুৰূপে চলাই নিবলৈ যত্ন কৰোঁ তেন্তে এইখিনি আমাৰো দৈনন্দিন জীৱনৰ পৰিচালনা নহয় জানো ঠিক একেদৰে যদি আমি ব্যৱসায়িক ভিত্তিত ক'ব লাগে তেন্তে ব্যৱসায় প্ৰতিষ্ঠানসমূহেও তেওঁলোকৰ প্ৰধান লক্ষ্য লাভ অৰ্জন কৰা সেই লক্ষ্যত কেনেকৈ উপনীত হ'ব পাৰিব তাৰ বাবে নিৰন্তৰ চিন্তা চৰ্চা চলাই থাকে এই চিন্তা কৰা কাৰ্যবোৰ বাস্তৱত এটাৰ পিছত এটাকৈ কৰি যাব লাগিলে তেওঁলোককো কিহৰ প্ৰয়োজন হ'ব এনে এক আঁচনি বা প্ৰক্ৰিয়াৰ প্ৰয়োজন হ'ব যিটো প্ৰক্ৰিয়াক আমি কি বুলি কৈছো পৰিচালনা বুলি কৈছো এতিয়া এইখিনিতো হৈ গ'ল আমাৰ ব্যৱহাৰিক কথা অকমান মই এতিয়া ইয়াৰ গভীৰভাৱে সোমাই যাম পৰিচালনাৰ যদি আমি ডিকচনাৰী অৰ্থাৎ অভিধানত অৰ্থ বিচাৰি যাওঁ তেতিয়াহ'লে ইয়াৰ আন এক প্ৰতিশব্দ ব্যৱহাৰ কৰা হয় সেইটো হৈছে ব্যৱস্থাপনা হয় ব্যৱস্থাপনা বুলিও কোৱা হয় পৰিচালনা কোনো এটা কাৰ্যৰ বাবে ব্যৱস্থা কৰা বা তাৰ বিভিন্ন প্ৰয়োজনীয় উপাদানবিলাকক একত্ৰিত কৰা প্ৰণালীটোক আমি ব্যৱস্থাপনা বা পৰিচালনা বুলি কৈছো চলাই নিয়া প্ৰক্ৰিয়াটো আচ্ছা তোমালোকে কেতিয়াবা দেখিছা নিশ্চয় তোমালোকৰ স্কুল বিলাকত আগতে কোনোবা এখন মিটিং হলে সভা সমিতি হলে তাত এজন প্ৰতিনিধি থাকে সেই প্ৰতিনিধিজনক আমি সভাপতি বুলি কওঁ হয়নে সেই সভাপতিজনে গোটেই সভাখন কোনে কেতিয়া ভাষণ দিব কোনবোৰ অনুষ্ঠান সেই কাৰ্যক্ৰমণিকা কোনবোৰ অনুষ্ঠান এই সভাখনত অনুষ্ঠিত হ'ব এই আটাইবোৰক নিয়াৰিকৈ চলাই নিয়ে তেন্তে অন্তত আমি কি বুলি ক'ব পাৰো যে এই ব্যক্তিজনে যিজনক আমি সভাপতি বুলি কৈছো তেওঁ আমাৰ সেই সভাখন নিয়াৰিকৈ চলাই নিলে অৰ্থাৎ পৰিচালনা কৰিলে তেওঁ এজন পৰিচালকৰ ভূমিকা ললে কিয়নো সভাখন তেওঁ নিয়াৰিকৈ চলাই লৈ গ'ল
এতিয়া যদি আমি ইয়াৰ গভীৰভাৱে সোমাই গৈ ইয়াৰ বৰ্তমানৰ অৰ্থাৎ আধুনিক ধাৰণাটোৰ কথা বিশ্লেষণ কৰো তেতিয়াহলে পৰিচালনাক এনেকৈ অৰ্থ ব্যাখ্যা কৰা হৈছে পৰিচালনা হ'ল এক প্ৰক্ৰিয়া যাৰ দ্বাৰা ফলপ্ৰসূ ভাৱে আৰু দক্ষতাপূৰ্ণ ভাৱে কাৰ্য সম্পাদন কৰি লক্ষ্যত উপনীত হ'বলৈ প্ৰয়াস কৰা হয় মই লিখিছো পৰিচালনা হ'ল এক প্ৰক্ৰিয়া যাৰ দ্বাৰা ফলপ্ৰসূভাৱে আৰু দক্ষতাপূৰ্ণভাৱে কাৰ্য সম্পাদন কৰি লক্ষ্যত উপনীত হ'বলৈ প্ৰয়াস কৰা হয় এই গোটেই বাক্যটো ফলা কৰিবৰ কাৰণেই হওক বা তাৰ অৰ্থ অধিক গভীৰ কৰি তুলিবলৈ হওক কেইটামান শব্দ প্ৰয়োগ কৰা হৈছে যেনেকৈ প্ৰথম কথাটো হ'ল পৰিচালনা হ'ল এক প্ৰক্ৰিয়া মানে পৰিচালনাই একক কাৰ্য বা এটা মাত্ৰ কাৰ্যক নুবুজায় এলানি কাৰ্য কেইবাটাও কাৰ্যৰ সমাহাৰ তাকে পৰিচালনা বুলি কোৱা হ'ব বাৰু প্ৰক্ৰিয়াটো বুজিবৰ বাবে মই এটা সৰু উদাহৰণ দিছো চাবা ভাত কেনেকৈ বনাই জানা তোমালোকে নালাগে ৰান্ধি খুৱাব নালাগে মোক জাষ্ট কথাটো বুজিছো অকল ভাতৰ কথা শুনি ভাত ৰান্ধিবৰ কাৰণে প্ৰথমতে তুমি নিৰ্দিষ্ট পৰিমাণৰ চাউলখিনি ধুই ওলাবা এইখিনি প্ৰেছাৰ কুকাৰটোত ভৰাই দিবা পানী নিৰ্দিষ্ট পৰিমাণৰ দিবা ভালকৈ ঢাকনিখন বন্ধ কৰিবা গেছ ষ্টভটো জ্বলাবা আৰু তাৰে ওপৰত প্ৰেছাৰ কুকাৰটো উঠাই দিবা দি কিছু সময় অপেক্ষা কৰিবা ভাত হোৱালৈকে এতিয়া কথা হ'ল তুমি এদিন তেনেকৈ ভাত বনাবলৈ ৰান্ধিবলৈ ওলাওতে চাউলকেইটা ধুবলৈ গলা পাহৰি এতিয়া ভাত হৈ যোৱাৰ পাছত তোমাৰ মনত পৰিছে আমিচোন চাউলকেইটাই নুধুলো এতিয়া যদি তুমি ভাতকেইটা ধুবলৈ যোৱা কামত আহিবনে নিশ্চয় নাহে তেন্তে প্ৰক্ৰিয়া হ'বলৈ হলে তাত পদক্ষেপ আছে অৰ্থাৎ এটাৰ পিছত এটাকৈ ক্ৰমানুসাৰিকভাৱে কামবোৰ সম্পাদন কৰা হ'ব লাগিব যিটো যি সময়ত কৰিবলগীয়া আছে সেইটো তেতিয়াই কৰিব লাগিব তুমি এটা জাম্প কৰি লেপ এটা কৰি তুমি নতুন এটা কাৰ্যলৈকে অতিক্ৰম কৰি যাব নোৱাৰিবা প্ৰথমতে পূৰ্বৰ কাৰ্য সমাপন কৰিব লাগিব তাৰ পাছতহে নতুন কাৰ্যলৈকে তুমি আগবাঢ়ি যাব পাৰিবা গতিকে পৰিচালনাও তেনেকৈ কিছুমান কাৰ্যৰ সমাহাৰ তুমি এটা কাৰ্য শেষ কৰি তাৰ পৰৱৰ্তী কাৰ্যলৈকে আগবাঢ়ি যাব লাগিব পৰিচালনাৰ দ্বাৰা যদি লক্ষ্যত উপনীত হ'ব লাগে তেতিয়া তাৰ পিছৰ কথাখিনিত আৰু দুটা শব্দ প্ৰয়োগ কৰা হৈছে এটা হ'ল ফলপ্ৰসূভাৱে ফলপ্ৰসূ মানে যিবোৰ কাৰ্যৰ পৰা আমি কোনো এটা ধনাত্মক ফলাফল পাম সেইবোৰ কাৰ্যক ফলপ্ৰসূ কাৰ্য বুলি কোৱা হ'ব উদাহৰণস্বৰূপে ব্যৱসায় প্ৰতিষ্ঠান এটাৰ মুখ্য উদ্দেশ্য হ'ল লাভ অৰ্জন কৰা কিন্তু যদি এজন ব্যৱসায়ীয়ে ব্যৱসায় কৰি গৈ আছে কাৰ্যবোৰ কৰি গৈ আছে অথচ লাভ অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই তেন্তে তেওঁ যিবোৰ কাৰ্য কৰি আছে ব্যৱসায়ৰ নামত এইবোৰ ফলপ্ৰসূ নহয় কিয় কাৰণ তেওঁ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হোৱা নাই নহয় তেন্তে তেওঁ কৰি থকা কাৰ্যবোৰ ফলপ্ৰসূ নিশ্চয় হোৱা নাই অকমান আগতে যেনেকৈ মই উদাহৰণ দিছিলো যে তুমি ভাতকেইটা হোৱাৰ পাছত যদি চাউল নোধোৱা চাউলকেইটাৰ কাৰণে ভাতকেইটাই ধুবলৈ গলা তেন্তে সেই কাৰ্যত কোনো তুমি পজিটিভ
অৰ্থাৎ ধনাত্মক ৰিজাল্ট নোপোৱা গতিকে সেই কাৰ্য তোমাৰ কৰাই নকৰাই একেই হৈ পৰিব কিন্তু পৰিচালনাত তেনেকুৱা হ'ব নোৱাৰিব যিবোৰ কাৰ্য সেই প্ৰক্ৰিয়াৰ অন্তৰ্গত সেই কাৰ্যবোৰ হ'ব লাগিব ফলপ্ৰসূ যিটোৰ পৰা আমি আমাৰ লক্ষ্য আৰু এখোজ আগবাঢ়ি যাওঁ লক্ষ্যত উপনীত হ'বৰ বাবে ঠিক আছে তাৰ পিছত আনটো শব্দ লিখা হৈছে দক্ষতাপূৰ্ণভাৱে কাৰ্যবোৰ ফলপ্ৰসূ তেতিয়াহে হ'ব যদি কামবোৰ দক্ষতাপূৰ্ণভাৱে কৰা হয় অৰ্থাৎ যিবোৰ কাৰ্য যি ধৰণে কৰা উচিত সেই ধৰণেই হ'ব লাগিব কাৰ্যবোৰ তেতিয়াহে তুমি তাক দক্ষতাপূৰ্ণ বুলি ক'ব পাৰিবা এইটো ফলপ্ৰসূতাৰ বাবে অত্যাৱশ্যকীয় অৰ্থাৎ দক্ষতাপূৰ্ণভাৱে কামবোৰ সঠিকভাৱে নকৰিলে তেন্তে ফলপ্ৰসূ ৰিজাল্ট আশা কৰিব নোৱাৰিবা ফল আশা কৰিব নোৱাৰিবা আৰু লক্ষ্যত উপনীত হ'বলৈও সক্ষম নহবা গতিকে সামগ্ৰিকভাৱে ক'ব লাগিলে পৰিচালনা এনে এক প্ৰক্ৰিয়াক বুজায় যি প্ৰক্ৰিয়াৰ দ্বাৰা ফলপ্ৰসূতাৰে বা আৰু দক্ষতাপূৰ্ণভাৱে সৰু সৰু কামবোৰ সম্পাদন কৰি গৈ থাকিলে আমি এটা সময়ত লক্ষ্যত উপনীত হ'বলৈ সক্ষম হওঁ বা লক্ষ্যত উপনীত হোৱাটো আমাৰ বাবে সহজ হৈ পৰে এইখিনি আছিল আমাৰ আৰম্ভণি য'ত আমি পৰিচালনা কি বস্তু বুজিবলৈ যত্ন কৰিছো এতিয়া ইয়াৰ আমি প্ৰকৃতি বুলি ক'লে পৰিচালনাৰ গুণ পৰিচালনাৰ বৈশিষ্ট্য ইত্যাদি বিলাকৰ কথা জানিব লাগিব পৰিচালনাই কি ধৰণে এজন ব্যক্তি এটা প্ৰতিষ্ঠান বা সামগ্ৰিকভাৱে আমাৰ জনজীৱনৰ ওপৰত প্ৰভাৱ পেলাব পাৰে তাৰ বিষয়ে পঢ়িব লাগিব এইটো কৈছো মই গুৰুত্ব ইয়াৰ গুৰুত্ব কেৱল ব্যৱসায় প্ৰতিষ্ঠানতে যে প্ৰযোজ্য হয় তেনেকুৱা নহয় যদিও আমি ব্যৱসায় অধ্যয়নৰ ভিতৰত পঢ়িছো আমাৰ দৈনন্দিন জীৱনতো ইয়াৰ প্ৰয়োজনীয়তা আছে মইতো এনেকৈ কম যে পৰিচালনা বা ব্যৱস্থাপনা এনে এক গুণ বা শক্তি যিটো শক্তি প্ৰকৃততে তাক কোনোবাই অধ্যয়ন কৰক বা নকৰক কিন্তু নিজৰ জীৱনটো তাক এক্সপিৰিয়েন্স প্ৰতিজন ব্যক্তিয়ে কৰে আনকি আমি যদি কোনো এটা জীয়াই থকা মানুহৰ বাদে অন্য কোনো ক্ৰিয়েচাৰৰ কথা কওঁ অৰ্থাৎ সৃষ্টিৰ কথা কওঁ জীৱ-জন্তুৰ কথা কওঁ তেওঁলোকৰো নিজৰ ধৰণে জীৱনটো চলাই নিয়াৰ এটা পৰিচালনা বা ব্যৱস্থাপনা আছে কেতিয়া কি কৰিব লাগিব কেতিয়া কেনেকৈ কৰিব লাগিব তেওঁলোকেও নিজৰ জীৱনটো চলাই নিব পাৰে তাকো এক প্ৰকাৰৰ পৰিচালনা বুলি আমি ক'ব পাৰো হ'ব এইখিনি তাৰ পাছত মই পৰিচালনাৰ বৈশিষ্ট্যৰ কথা কম আৰু তাৰ গুৰুত্বৰ কথাখিনিও কম